গাড়ীত আৰু গোৱামঘাট আহিলে মানে মই মইনাপা জেগাত মানে অলপ ৰখোৱে আৰু গাড়ীত মোৰ লগত আহিছিলে ইয়াক মানে মই ফোন কৰি মাতিলোঁ গাড়ী এতিয়া আমি গোৱামঘাট ওলাই দিলোঁ আৰু গাড়ীত মানে আমাৰ সহায় দিবলৈ মানে দুধ চাকি কিনিব আহিছোঁ গাড়ীত দুধ চাকি মানে দাম বাইদেউ যেনিবা খেতি পাতি আহিছোঁ তাক গীতেখন তোমাৰ নামটো কি? মানে কুকুৰা গোৱালজোপা মই ভিতৰটো আৰম্ভ কৰি দিছোঁ কুকুৰা চাউল দিবলৈ আহিছোঁ কুকুৰা চিঞৰি উঠিছে কুকুৰাই তাৰপিছত এইকেইটা কুকুৰা চাউল দিবলৈ আহিছোঁ মানে চাউল এবং কুকুৰাক চাউল দিওঁ শুনছো না দোকান যান কিন্তু অলপ কিছু সজাই চাই বোলে এটা মথা আনিব গৈ আছে গাইছে এতিয়া পথা চথা খাই মেলি মই আপোনাৰ দোকান গৰু গাইছে আমাৰ গাত মানে ভাওনাখন আছে গাইছে এই ভাওনাখনৰ মানে মই অলপ বিশ্বাস দেখুৱাওঁ আপোনাৰ ভিডিঅ'টো এই গাইছে আমি এতিয়া বৰ্তমান আহিছিলোঁ গোৱামুখৰ পৰা এটা আমি ঘৰত গৈ আছোঁ গাইছে আৰু গোৱামুখত আহিলে মানে মই মইনাপা জেগাত মানে অলপ ৰখোৱে আৰু গাইছে মোৰ লগত আহিছিলে ইয়াক মানে মই ফোন কৰি মাতিলোঁ মানে এনেকৈ তেনেকৈ মানে গোৱামুখলৈ মোৰ ৰিজাৰ্ভ এটা আছিলে আৰু গাইছে মোৰ লগতে আহিছিলে তাৰপৰা গাইছে আমি মানে পঢ়া খাবলৈ সোমালোঁ তাত পঢ়া চঢ়া খাই মেলি মানে গোৱামুখত আহি মানে মইনাপাত অসমত ৰখিছোঁ গাইছ আৰু চাওক কি সুন্দৰ পৰিৱেশ চাওক গাইছ এইফালে চাওক কি ধুনীয়া আৰু গাইছ এইফালে চাওক কি বঢ়িয়া আল্টিমেট দেই আল্টিমেট কিছু কিন্তু আল্টিমেট লাগিছে গাইছ আৰু গাইছ মানে আমাৰ গাঁৱত আজি মানে অলপ মানে গাইছ ৰখি দিছোঁ মানে দলংখনত আৰু গাইছ ইফালে চাওক গোটেই মানে এইখন আছে ফেনৰ দলং গাইছ আৰু এইফালে গাড়ী মটৰ ইয়াতে আৰু গাইছ এখন তলত চাওক কি ধুনীয়া সেউজীয়া পৰিৱেশ গাইছ আৰু গাইছ মানে মুখখন মানে তৰণখন মানে অলপ মটিভেট কৰি থোৱা আছে গাইছ কিন্তু মানে দিনত মানে ইমান ধৰিব নোৱাৰে আৰু গাইছ মানে এই দিনত মানে মোৰ হৰ্ণটোহে মানে অলপ গাইছ শুনিব পাৰিব তাৰপৰা গাইছ মানে ৰাতি মানে গোটেই লাইট চাইট আছে আৰু গাইছ চাওক মানে মোৰ হৰ্ণটো মানে এইটোৱে হয় ইয়াত গাইছ আৰু ইয়াত মানে কেইবাটাও চাউণ্ড আছে গাইছ শুনক অলপ বতাহ কৰি নাই চাওক গাইছ কি বঢ়িয়া আল্টিমেট মাত এই গাইছ দেখিব পাইছে কি ধুনীয়া আল্টিমেট লাগিছে গাইছ আৰু গাইছ যদি মোৰ যদি হৰ্ণটো যদি ভাল পাইছে ন তেতিয়া কমেণ্ট এটা কৰি দিব গাইছ প্লিজ কমেণ্ট এটা কৰি দিব যদি ভাল পাইছে তেওঁ কমেণ্ট এটা কৰিব যদি বেয়া পাইছোঁ ন তেতিয়া কমেণ্ট এটা কৰিব আৰু গাইছ মানে ৰাতি মই আপোনালোকৰ মানে মোৰ তৰণখনৰ মানে মটিভেটটো মই মানে দেখুৱাম ৰাতি মানে আল্টিমেট লাগে বে মানে মই লিয়া মানে ষ্টেটাছ না মানে এৰি থৈছোঁ গাইছ আৰু আপোনালোকে মানে মোৰ ইউটিউবত চাব পাইছে ষ্টেটাছটো আৰু গাইছ মানে এতিয়া বৰ্তমান ঘৰত যাম ঘৰত গৈ মানে ভাওনা চামগৈ আৰু গাইছ মানে মই কুকুৰা ফাৰ্ম এখন খুলিছোঁ মানে ৰাতিপুৱা মানে মোৰ মানুহজনীয়ে মানে ৱাইফে মানে ভিডিঅ' বনাইছিলে গাইছ আৰু গাইছ মানে আৰু মানে কুকুৰা অলপ মানে ৰাখিম বুলি ভাবিছোঁ গাইছ আৰু মানে আৰু অলপ মানে বাকী কাম আছে কামখিনি কৰি মেলি এতিয়া মানে মোক বাটতে দীঘল টিঙা পাই গ'লে তাক গোটেই মানে বৰষুণ দি আছে আইনাখনে দেখিব পাইছে বাটতকৈ গোটেই বৰষুণ দি আছে দীঘল টিঙা পাই গ'লে কি কয় জলদি ঘৰত গৈ মানে ভাওনা চাবলৈ গৈ আছোঁ গাইছ আৰু মানে মই এটা ভাড়া এটা পাই আছিলোঁ মানে বাটতে মানুহ এজন উঠিছিলে গাইছ এতিয়া বৰলা চাৰিআলিত আমাৰ একদম ধুনীয়া সেউজীয়া পৰিৱেশ এই আল্টিমেট কিছু তাত কি ধুনীয়া সুন্দৰ পৰিৱেশ আৰু গাইছ গোটেই সেউজীয়া দুইফালে গোটেই সেউজীয়া চাওক কি বঢ়িয়া লাগিছে আৰু গাইছ এয়া আগত চুপাৰ এখন আহি আছে গাইছ চাওক কি বঢ়িয়া এয়া আৰু গাইছ এইটো মোৰ লগতো হয় লগতো মানে তাক মই ফোন কৰি মাতি আনিছিলোঁ ভোক লাগিছে নেকি লগতো ভোক লাগিছে এনেকৈ লগতো মানে পথাৰত খাই আহিছোঁ দুইটা পথাৰ এখন আগত আৰু গাইছ দিও মানে এটা ভোক লাগিছে এইটো বেটনি নে বস্তা गाइस डॉलर में किया था क्या बोला तूने एक पहले क्या बोला चल चल वेट सर बेटनी एरो पोस्टा हैं ये ऐसा दुष्ट राजा दुश्मन दिला किया बारू दुश्मन तो मोरिला বন্ধু উত্তম যুক্তি সুন্দর পরামর্শ বেশ সে হোক বলা বন্ধু এতিয়া বলা গাইছ আমি এতিয়া লগৰকেইটাখিনি মানে আমি এইফালে পথাৰত গৈ আছোঁ গাইছ এইকেইটা মোৰ লগৰকেইটা পাছফালে আহি আছে দেখিব পাইছে এইকেইটা মোৰ লগৰ আৰু গাইছ এতিয়া এতিয়া ক'ব আহিছে মই এটা ঘৰ চিনি নাপাওঁ ফাইনেলি গাইছ আজিহে মই লগ পাইছে সিহঁতক আৰু গাইছ এতিয়া আমি পথাৰত গৈ আছোঁ পথাৰত আপোনালোকক মই দৃশ্যবিলাক দেখুৱাম আপুনি ভিডিঅ'টো স্ক্ৰীণৰ পৰা চাই থাকক আৰু গাইছ এইটো আছে বাবু গীতখনে হাই বুলি কৈ দিয়ে
হাই এ গাইছ দেখিব পাইছে গীতেখন মানে এনেকৈ একদম লানি পাতি আহিছোঁ চাওক গীতেখন চাওক গাইছ গীতেখন তোমাৰ নামটো কি বুলি কৈছিলা অঁ ভাগ্য তোমাৰ ঘৰ এই মানে এই ভকতক আজি লগ পাইছোঁ মানে ভকতক মই ইমান ভালকৈ চিনি নাপাওঁ আজি মানে ফাইনেলি আমাৰ লগত মানে অকণমান ফুৰিবলৈ আহিছে আৰু গাইছ মানে এখন আমাৰ বস্তি হয় গীতে হাই দোস্তু এইখন বাৰীত আমি হেৰি চেৰি নহ'লে মানে এখন বাৰীত আমি ৰখোঁ এইখন আছে বাৰী গাইছ তাত কি সুন্দৰ পৰিৱেশ বা কি একেবাৰে গাইছ এতিয়া আমি গুৱাহাটীলৈ ওলাই দিলোঁ আৰু গাইছ মানে আমাৰ গোটেই ফেমিলি আহিছে এইবিলাক চব মামা আহিছে আৰু ববা আহিছে এইবিলাক গোটেই ফেমিলি ওলাই আহিলোঁ গাইছ এতিয়া আপোনাৰ চাইডৰ ভিতৰত দেখিছোঁ নকৰা গাইছ আৰু গাইছ এতিয়া আমাৰ এটা বিশেষ মানে হেৰিয়ত যাব কিবা ইনষ্টলমেণ্ট দিবলৈ যাব টমটমৰ এতিয়া গাইছ এতিয়া মানে যাম ধেমাজি যাব গাইছ আপুনি গাইছ আমি সহায় দিবলৈ মানে ধূপচাকি কিনিব আহিছোঁ গাইছ ধূপচাকি মানে দাম বাইদেউ যেনিবা কিনি লওঁ গাইছ এই বাইদেউ যেনিবা ধূপচাকি কিনিছোঁ এই 110 টকা নেকি এই বাইদেউ পৰা এটা ধূপচাকি কিনিব লৈছোঁ আমি ফাইনেলি গৈ এটা গাইছ মই আপোনাৰ মই শিৱ মন্দিৰ দোকানটো গাইছ আপোনাৰ ফাইনেলি গাইছ আমি এটা নাৰিকল চাৰিকল শৰাই চাই ল'লোঁ গাইছ এয়া দেখিছোঁ শৰাই চাই ল'লোঁ আৰু গাইছ এতিয়া এই লেয়াতে দিব আহিছোঁ গাইছ এতিয়া এখন আছে গোৱামুখ টাউন শিৱ মন্দিৰ এখন বেনাৰ হয় গাইছ এইফালে সোমাই যাব লৈছোঁ গাইছ আপোনাৰ চাই আমি গুৱামুখ মানে মন্দিৰৰ ভিতৰত আছোঁ এতিয়া মোৰ ভিতৰত মানে ককা এজন আছে মানে পূজাৰী হয় তেখেতৰ মানে ককাজনক মানে মই অলপ কথা সুধিম বুলি আহিছোঁ মানে কোনখনত মানে স্থাপিত হৈছে মন্দিৰ আৰু মানে ইয়াত মানে মই মানে পাবলগীয়া মানে প্ৰমাণ মানে বহুত পাইছোঁ আপুনিও আহিব ইয়াত মানে প্ৰমাণ পাই যাব মানে এইজনে আছে ককাজন ককাক মানে কথা অলপ মানে সুধিম বুলি আহিছোঁ ককা মানে মন্দিৰটো মানে মই যিখিনি মানে হেৰি কৰিছিলোঁ ন মনৰ কামনা পূৰ কৰিছিলোঁ মানে গোটেইখিনি মানে প্ৰমাণ পাইছিলোঁ মন্দিৰটো মানে মোৰ পক্ষত মানে ভালেই আপুনি কি ক'ব বিচাৰিছে মন্দিৰ তেওঁলোকৰ মনোকামনা পূৰ হোৱাৰ বাবে আহি পুনৰ তেওঁলোকে অৰিহণা আগবঢ়ায় মনৰ হেৰিখিনি ব্যক্ত কৰে বাবা হয় কাম সম্পূৰ্ণ হ'ল মোৰ ল'ৰা ডাক্তৰ হ'ল মোৰ ল'ৰা ছোৱালী তথাপিতো আশীৰ্বাদ দিয়াৰ নিয়মেই আছে অসমীয়া সমাজত মন্দিৰতে হওক ঘৰতে কাম গতিকে এনেকৈ আশীৰ্বাদ পুষ্ট হৈ বহু বোৱাৰীসকলে আহি তেওঁলোকৰ কিছুমান লৈ আহি ঘৰৰ হাতত পুনৰ মানে উৎসৱ কৰি দিয়ে এনেধৰণেই চলি আছে পঢ়া শুনাটো ল'ৰা ছোৱালীবিলাকে পাছ কৰি ককা আদি পাছ কৰি তেওঁলোকে বাটে ঘাটে আৰু ককা মানে এতিয়া ক'ব গ'লে মানে গুৱামুখতে মানে মন্দিৰটো আছে ন গুৱামুখ মানে কিছুমান মানে মানুহ মানে শৰাই দিবলৈ আহে কেনেকৈ ক'লে মানে মন্দিৰটো চিনি পাব মন্দিৰটোৱে ইয়াত টাউন শিৱ মন্দিৰ বুলি আগফালে লিখাই আছে হয় হনুমান মন্দিৰ কিনাৰতে আছে ন নেম প্লেট আছে হ'লেও আমি মন্দিৰভাগ বিভিন্ন ইফালে পাতি থোৱা আছে হয় 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 বহুত সমিতিয়ে আহি দায়িত্ব ল'লেও সম্পূৰ্ণ মন্দিৰটো মানে এটা গুৱাহাটী টাউনতে আছে তেতিয়া মানে মন্দিৰটো মানে দেখিবলৈ অলপ সৰুতে আছে কিন্তু মানে কিছুমান গাঁৱলীয়া জেগাত মানে মন্দিৰ কিছুমান আছে তেখেতলোকৰ মানে বহুত ডাঙৰ ডাঙৰ হয় মানে এইবিলাক মন্দিৰ মানে কিছুমান মন্দিৰ মানে প্ৰমাণ নোপোৱাকৈ আছে তেওঁ মানে মই এটা বৰদান পাই আহিছোঁ ন ধেমাজি পাই এইবিলাক প্ৰমাণ পোৱা দেখি আহিছোঁ ন মানে মন্দিৰটো অলপ মানে ভাল টাইপৰ কৰিব লাগে এনেকৈ মানে আপুনি বিচাৰে নাই ভাল হোৱাটো সুন্দৰ হোৱাটো বিচাৰোঁ কাৰণ সত্যই সুন্দৰ অসুন্দৰ দিব গতিকে সত্য জীৱন সুন্দৰ বুলি কৈছোঁ গতিকে সত্য য'ত আছে তাত শিৱ আছে তাত সুন্দৰতা থাকে তাৰ ভিতৰত কি পাইছে নাপাইছে সেইটো মই ইমান নাজানো ককাই মানে এটা বক্তব্য মানে এইকেইটাই দিছে আৰু গাইছ মই মানে এইখন ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ কাৰণ কেলৈ আপোনাৰ যদি ভাল পাইছে ন তেতিয়া মানে ইয়াত মানে মই প্ৰমাণ পাবলগীয়া মানে বহুতো প্ৰমাণ পাইছোঁ সেইটো কাৰণেতো মন্দিৰলৈ আহিছোঁ ন ইমান দূৰৰ পৰা ধেমাজি পৰা আহিছোঁ
গাইছ আপোনালোকেও আহিব মোৰ ফেমিলি মেম্বাৰখিনিৰ লগত মানে আপোনালোকে কিবা এটা কৰি চাব কিবা এটা মনৰ কামনা লৈ আপোনালোকে যদি প্ৰমাণ নাপায় ন তেতিয়া মানে আপোনালোকে মানে ক'বহি ককাক আহি ককাই মানে চব মানে হেৰি কৰি ল'ব মানে আপোনালোকে প্ৰমাণ পোৱাটো পাবই মানে ফিক্স প্ৰমাণ গাইছ হ'ব ইমানতে মানে ভিডিঅ'